সময় আছিলে 10 আগষ্ট ৰবিবাৰ মৰ্নিং 5 বজাত উঠি 7 বজাত আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। কৃষ্ণক চিন্তি নাৰায়ণক চিন্তি যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল। আজি আমি আহিছোঁ এক বিশেষ যাত্ৰাত মেঘালয়ৰ হৃদয়ত শ্বিলং আৰু চেৰাপুঞ্জীত। মোৰ বন্ধুটি তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে এই যাত্ৰা একদম বিশেষ। প্ৰকৃতিৰ পাহাৰৰ মাজত মেঘৰ ছায়াত শ্বিলঙৰ ঠাণ্ডা বতাহ আৰু চেৰাপুঞ্জীৰ বৰষুণে আমাৰ মন একেবাৰে তাজা কৰি তুলিছে। ৰাস্তাত পাহাৰ জলপ্ৰপাত আৰু কুণ্ডলীয়া পথবোৰ সকলো যেন এক সপোনৰ অংশ। বাচ্চাজনৰ হাঁহি, পৰিয়ালৰ আনন্দ, গাড়ীৰ ভিতৰত চেৰাপুঞ্জীৰ সেই বিখ্যাত ছেভেন ছিষ্টাৰ ফলছ আৰু শ্বিলঙৰ পুলিচ বাজাৰত কফি খোৱাৰ কথা পাতি সকলোৱে আগবাঢ়ি আছো। পুলিচ বাজাৰ, অৰ্ছ লেক, শ্বিলং চহৰত দেখা ছেভেন ছিষ্টাৰ এইবিলাক কথা পাতি সকলোৱে আগবাঢ়ি আছো। ৰাস্তাটোত কিনকিনীয়া বৰষুণ, মানে সিদিনাখন বৰষুণ এৰা নাই। সিদিনাখন আমাৰ গুৱাহাটীৰ পৰাই বতৰ বেয়া, তাতনো আৰু ক'ত ভাল হ'ব। এনেকৈ বৰষুণক নেওচি আমি আগবাঢ়ি আছো। উপায় নাই আৰু আগবাঢ়ি আছো আৰু ভাল লাগি আছে। যিয়ে নহওক আমি কেতিয়াও গৈ পোৱা নাই, মানে মই কেতিয়াও গৈ পোৱা নাছিলো এই যাত্ৰাত, কিন্তু এই যাত্ৰালৈ গৈ আছো আৰু যাত্ৰাৰ আনন্দ লৈ আছো। মূলা লাগিব, ফ্ৰেছ মূলা বঢ়িয়া। এইবিলাক চাওক ধুনীয়াকে আগত এখন গাড়ী গৈ আছে। মৰমত ৰাখে দেই কিন্তু গাড়ী এই বিৰাট মৰম কৰে আৰু মডিফাই কৰে। মানে টেলেণ্ট না অলপ টেলেণ্ট আছে গাড়ীৰ বিষয়ে। জানে পাইছে। এনেকৈ আমি গৈ পালোঁ আৰু ভিডিঅ'টো এনেকৈ ফটো উঠিলোঁ আমি, আৰু ভিডিঅ'টো ইয়াতে ভিডিঅ'টো আমি এইটো ছেভেন ছিষ্টাৰটো চালোঁ আৰু বহুতখিনি আছিল, ইমানখিনি দেখাব নোৱাৰিলোঁ অসুবিধাৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।